নমস্কাৰ, মই আনিছুৰ মোৰ নতুন চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ আৰু সকলোকে মই নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমি নতুন বছৰৰ কাৰণে হয়তো আমি সকলোৱে বাইক লৈ ঘৰৰ পৰা ফুৰিবলৈ যাম। গতিকে সকলোৱে বাইকখন লাহে লাহে চলাবলৈ অনুৰোধ কৰিছোঁ। আৰু যাতে বাইক চলাওঁতে যাতে হেলমেট সকলোৱে ব্যৱহাৰ কৰে। আৰু যিসকলে পিকনিকত যাব সকলোকে মই ড্ৰাইভাৰক ড্ৰিংক নকৰিবলৈ অনুৰোধ কৰিছোঁ, যাতে কোনো ধৰণৰ ড্ৰিংক কৰি কাৰ ড্ৰাইভ নকৰে। আৰু চৰকাৰে যি নীতি নিয়ম দিছে আমি সকলোৱে মানিবলৈ চেষ্টা কৰিম। আৰু চৰকাৰে যি নীতি নিয়ম দিছে ৰাইজৰ ভালৰ কাৰণে দিছে। এইখন চেনেল আমি নতুনকৈ খুলিলোঁ আৰু এইখন চেনেলৰ মাধ্যমে আমাৰ জীৱনৰ কিছুমান সমস্যা সম্পৰ্কে আলোচনা কৰা হ'ব আৰু আমাৰ জীৱনটো কেনেকৈ আমি আগবাঢ়ি লৈ যাব পাৰোঁ সেই সম্পৰ্কে আলোচনা কৰা হ'ব। আৰু কিছুমান সফল মানুহৰ জীৱন কাহিনী এই চেনেলত দাঙি ধৰা হ'ব। গতিকে সকলোৱে ভালে থাকক, সুস্থ থাকক এই কামনা কৰিছোঁ। আৰু আমাৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি আমাৰ লগতে থাকিব। আৰু নতুন বছৰত সকলোৱে ভালে থাকক, সুস্থ থাকক এই কামনা কৰিছোঁ। আৰু সকলোৱে যাতে মিলা প্ৰীতিৰে আমি অসমবাসী ৰাইজসকলে নতুন বছৰ আমি উদযাপন কৰিব পাৰোঁ আৰু নতুন বছৰ আদৰিব পাৰোঁ। আমি সকলোৱে যাতে ভালকৈ নতুন বছৰখন আদৰিব পাৰোঁ সেই কামনা কৰিছোঁ।